এই কথাটো এটা টোটেলি মিছা, এইটো নহয়। মই ফ্ৰেঞ্চ চাইবাৰ মালিক হয়। মই 10 বছৰমান চলোৱা হ'ল। এই ঘটনাটো হ'ল যি 28 তাৰিখত যি ঘটনা হৈছে, কাষ্টমাৰ ইহঁতে আহিছে, আহাৰ লগত লেডিজ 3জনমান আহিছে। খাৱাৰ কাৰণে আমি বিজনেছ কৰিছোঁ, খাৱাৰ কাৰণে আমি বহাইছোঁ। তাৰপিছত ইহঁতে খিবিনত খাই দিয়াৰ পিছত হাল্লাবাজি কৰিছে। হাল্লাবাজি কৰাৰ পিছত আমাৰ ষ্টাফৰ এজন খুক হয়, এই বেচাৰা ভাষাও নাজানে, এই বেচাৰা ভাষাও নাজানে। ইহঁতৰ বাধা কৰিবৰ কাৰণে কেবিনত গৈছিল। তাৰপিছত ইহঁতে হাতত ধৰি পেলাই মানুহক এইটো কিবা কৰিছে, কি হাত কৰিছে, ধৰা ধৰি কইটা পাৰত লাৰিছে। তাৰমানে ইহঁতে কি প্লেনিং কৰি আহিছে, মই এইটো বুজি পাইছোঁ। তাৰমানে ইহঁতে মাজত লেডিজ ইহঁতৰ লগত খাই দাই, ল'ৰা কেইজনমান আছিল, লেডিজ আছিল 3জনমান। ইহঁতে আমাৰ ষ্টাফো কিবা ধৰিয়া ইহঁতে ভিডিঅ' কৰি আছে। বেচাৰা একো বাধা কৰিব শিকিছিল, ইয়াকে ধৰি পেলাই হাত কৰিয়া কিবা কিবি প্ৰাইভেট পাৰ্টত ধৰিছে। তাৰপিছত মোৰ খুগে ইহঁতে খেদাই দিছে। খেদাই দিয়াৰ পিছত বেচাৰা জ্বৰ হৈছিল। জ্বৰ হোৱাৰ পিছত নিজে কিবা ৰুমত ৰেষ্ট ল'ব গৈছিল। তাৰপিছত 10 মিনিট না 15 মিনিটৰ পিছত ইহঁতে ঘূৰিয়া আহিয়া এই বেচাৰা ঘুমাই আছে। এই লেডিজ চিলান যায় ইয়াতে ৰুমত যাই পেলাই আইনাত কিবা চুৰিছিল। তো এইটো গম নাপাই ষ্টাফে ভাবিছিল সি ৰেষ্ট লৈ আছিল। ইহঁতে প্লেনিং কৰিয়া ৰিপৰ্টাৰ কেইজনমান ছ'চিয়েল মিডিয়া পৰ্টেল ইহঁতে আহিয়া ইহঁক ফটো উঠাই আছে, একদম প্ৰি প্লেনিঙত। বেচাৰা সি গমেই নাপায়। তাৰপিছত ইহঁতে ভিডিঅ' কৰিয়া ৰাতি মোক ফোন কৰিলে। ফোন কৰাৰ পিছত লগ ধৰিব লাগে বুলি কিবা এলিগেশ্যন আছে বুলি এনেকৈ মাতিল। মইতো আচৰিত পাইলোঁ। মইতো ইমান টাইম মই বিজনেছ কৰিছোঁ 10 বছৰ, এতিয়ালৈকে কোনো কিবা হোৱা নাই, ঘটনা ঘটা নাই। আজি ইহঁতে মোক ফোন কৰিয়া লগ ধৰিব লাগে বুলি মাতিলে। মাতাৰ পিছত উপায় নাই, মাতিছে। মইতো মাতিছিলোঁ ইয়াতে ধাবাত অহা নাই ইহঁতে। তাৰপিছত কিবা লগ ধৰিব লাগে, কথা আছে এনেকুৱা কৈ ইহঁতে মোক মাতিলে। এই মাতাত কিবাটো লোৱাৰ আছাম হস্পিটেলৰ অপজিট বাছ ষ্টেণ্ডত বঙাইগাঁৱত। ইহঁতে গ্ৰুপত আছিল 6-7-8 জনমান। তাৰপিছত কিবা একটা ইহঁতে মোক দেখাই দিলে, এনেকৈ ভিডিঅ'। মই দেখা পালোঁ এইটোতো কোনো কিবা মোৰ ষ্টাফ একোতো কৰা নাই, ইহঁতে ভিডিঅ' বনাইছে, এইটোতো বেচেৰা একো কৰা নাই। তাৰপিছত বেলেগ আৰু ইহঁতে কিবা এটা আৰু ভিডিঅ' দেখাই দিছে। ইহঁতে মানে আমাৰ ষ্টাফ ৰুম এটা আছিল, তাৰমানে আমাৰ ষ্টাফটো কম আছিলতো সিদিনাখন। ইহঁতে কিবা চান্স লৈ নিজৰ মাজতে নিজে কাপোৰ চাপোৰ খোলাই পিনি ইহঁতে ভিডিঅ' কৰি দি দিল। এইটোতো আমি গমেই নাপাওঁ। ইহঁতে মোক কিবা দেখাই দিলে। মই বুজি পালোঁ ইহঁতে কিবা একটা প্লেন কৰিছিল, মোৰ ধাবাটো বদনাম কৰিবা ইহঁতে প্লেনিং লৈছে। এই মানুহকেইটা মই কেইজন মই চিনি পাওঁ। নামটো হ'ল TNCৰ শ্বহীদুল আৰু টাইমছ অফ চিৰাং, আক্ৰম, সঞ্জীৱ অধিকাৰী, আলম বা আবেদ। ইহঁতে মোৰ তাতে মোক লগ ধৰিয়া মোৰ কিবা একটা টাকা পইচাৰ কাৰণে কিবা একটাৰ কাৰণে মাতিছিল। মইতো দিব নোৱাৰোঁ। মোৰ বিজনেছটো মই চাব লাগিব। মইতো মোৰ ইলিগেল কাম কৰাই নাই। তহঁতে এনেকুৱা প্লেনিং কৰিয়া পলিচি কৰিয়া এইটো বদনাম কৰিব সেই প্লেনিং লৈ আছে, ব্লেকমেইলিং কৰি আছে। মই এটা মোৰ ষ্টাফ লগত মোৰ লাইফ জড়িত আছে। এইটো মই বিজনেছ কৰি মই সংসাৰ খাব লাগে। মোৰ ষ্টাফৰ ঘৰ সংসাৰ আছে, বেটা বেটি আছে, ইহঁতক খুৱাব লাগে। এইটো কি প্লেনিং লৈ এইটো কাম কৰিছে মই গম নাপাওঁ। নাই, এনেকুৱাটো নাছিল। এইটো ঘটনাটো হ'ল দিনৰ 3টা বজাত। এইটোতো মই আইনৰ ব্যৱস্থা ল'ম। মোৰ ধাবাটো মোৰ বদনাম হৈ গৈছে। এইটো বহুত ডাঙৰ, এইটো মোৰ কিবা ৰিপুটেড কিবা ধাবা আছিল, 10 বছৰ চলাই। মোৰ কাষ্টমাৰ বহুত চিনাকি আছে। মোৰ ওপৰত এনেকৈ বেয়া এলিগেশ্যন আনিছে, মই এইটো আইনৰ ব্যৱস্থা ল'ম। এইটো শ্বহীদুল, আক্ৰম, সঞ্জীৱ অধিকাৰী, আবেদ, এইটো মই FIR আজি পুলিচ ষ্টেচন দি দিম। আইনৰ ব্যৱস্থাটো মই ল'বই লাগিব। মোৰ ধাবাটো বদনাম কৰিছে, মই এইটো আইনৰ ব্যৱস্থা ল'ব লাগিব। মই মিডিয়াত থৈ দিয়া মই মোৰ কাষ্টমাৰ আহ্বান জনাম, মানে ৰিকুৱেষ্ট কৰিম যাতে এই নিউজটো চাই পেলাই আপুনি এইটো ভয় খাব নালাগে। এইটো এলিগেশ্যনটো মিছা,
যাতে মোৰ বদনাম কৰে আপোনালোকে আহিব পাৰিব আমি এতিয়া এনেকা কোৱালিটি ষ্টাইলত আমি আপোনালোকে খুৱাম আপোনালোকে বেয়া পাব নালাগে কয়টা আমি দায়িত্ব ল'ব নোৱাৰাৰ কাৰণে এই ঘটনাটো ঘটি গৈছে এনেকা কাই ভাবে এই ঘটনাটো হ'ব মই জিন্দগী ভাবাই নাছিল ভিতৰুৱা এনেকা কাম কৰি আছে এইটো ইহঁতে কিবা এই ৰিপৰ্টাৰ ইহঁতে প্লেনিং লয় মই এইটো মই ভাবাই নাছিল যাতে কাষ্টমাৰ আপোনালোকে আহিবি এইটো বেয়া পাব নালাগে এই নিউজটোৱে মই আপোনালোকক নচলে মই 10 বছৰ হৈ গ'ল মোৰ এইটো ডাবা চলাত কোনোদিন এনেকা ঘটনা হোৱা নাই सापागुरियाव थानाय नैबे फ्रेन्स दाबायाव आइजो देहा फालांगि सोलियो होननानै समाजारि बिजोङाव गोसारबाय थानाय नुनो मोनदों नोंथाङा नैबेहाय खामानि मावग्रा हिसाबै मेगनजोंनो नुनाय थारैनो बे जाथायनि सायाव मा फोरमायगोन बेथ' आंथ' बे बाथ्रायाथ' नंखाय सार बिसोरो कास्टमार नालाय कास्टमार बिसोरो ज' फैनानै केबिनाव जिरायफैदों जानो ओमफ्राय बिसोरो जाबाय जायै लोङै बिसोर बोरै जाखो माने दावराव दावसि जालायदों आरो बिसोर बे दावराव दावसि जालायनायाव आङो बिसोरखौ बादा होनो थांदोंमोन बादा होनो थांनायाव बिसोर नारला नारलि जालायनायाव आङो बादा होनो थांनायावनो आंखौबो नारला नारलि खालामनाय जादों बिसोर आंखौ हमथाला हमथालि जालायनाय जा बावनो नारा नाथा जालायनाय बाहाय दाना बेहाय बे नारा नाथा जानायावनो बिसोरखौ आङो खुनुरुखुम थिनहरनो हाखांनानै आङो देहा गाज्रि हिसाबै आङो रुमाव आङो उन्दुहैदोंमोन दा बे उन्दुहैनायाव बिनि उन्दुनायनि उनावनो दाना बे हिनजाव सानैया बबेनिफ्राय फैखो दाना आंनि रुमाव हाबैबाय आंनि रुमाव हाबैनायावनो दाना बैसोर फैनानै डाइरेक्ट माबाफ्रा बावनो खेबैनो मोन्दों बिसोर बाहाय आंखौ खेबखुमादों आंखौ ओरै सिबो लानानै नाहरबाय आं हाखि बे लोगोआ कास्टमार फैदों होनना बुंबाय आरो बिसोर फैनायखौ कास्टमार फैदों होननानै आंखौ फोजाहैदोंमोन बियो लोगोआ आं उन्दुनाय थानायाव बे फोजाहैनायावनो आङो थागथि सिखारबाय सिखारनानै दाना बिसोर हिनजावफ्राबो हाबैबाय ओमफ्राय बिसोरबो दाना इबासिम खेबै मोनबाय दाना आंखौ सोंबाय मा खालामदों होननानै आंथ' जेबो खालामाखै होनबाय आं बाव मा खालामदों होननानै नोंसोरथ' नुदों होनबाय आंथ' जेबो खालामाखै होनबाय माबा मोनसे प्रुफ दं नामा नोंनाव होननानै आं बेखौ डाइरेक्ट होनखादों प्रुफ दंबा दानो देखाय होननानै बिसोरखौ डाइरेक्टनो समाजारि बिजोङाव भिडिअ भिजुवेल देखायदों बे भिडिअआ प्लेनिङै खेबनाय होननानै नोंथाङा सानो बेथ' नंखायथार एकदम गावसोर माबा खालामनायसो प्लेनिं खालामनाय बिसोरो गावसोर आंथ' सिङाव खामानि मावनायसो आं नुवाखिसै नालाय गावसोर बोरै मा खालामनायखौ खेबनानै दाना बेखौ हगारबाय बिसोरो बेथ' नंथ्रा बे नंखायथार एकदम दा बेखौ एकदम माबा मोनसे खालामफिनथारनांगौ बिसोरखौ मानिनो नाङा नंखाथारा आं दिनैसिम आङो बेफोरबायदि 5 बोसोर 6 बोसोर जाबाय आं बे दाबा फ्रेस दाबायाव आं मावनाया आं सासे कुक बावनो मावो दासिमबो दङ आं खाराखै मोजां होननानै आङो बाहायनो मावगासिनो दङ दा बेबायदि खालामनाङामोन ना बिसोर जोंहाबो बिसि फिसा दङ संसार जानायाव जोंनि माबाखौ जों लाइफखौ सेस खालामनाङा दंस' जायो जोंहा न'खरफ्राव गामिफ्राव बरना मोनो जोंहा रायजो राजाफ्रा नुबा गाज्रि सानो दाथ' नुबाय बिराद आंखौ माबा खालामथारबाय ओरैबायदि होननानै दिनैसिम आं बेबायदि नङा रायजो राजाफ्रा आंखौ मिथिगौ आं माबायदि मानसि दासिमबो जोंनि एरियायाव सोंनानै मोनगोन दा बेयाव आं एसे रागा जोंनाय जादों बिसोरखौ बेबायदि खालामनाङामोन ना नंखायथार बियो बोरै खेबना हगारखो बियो फ्रेन्स दाबायावहाय आगोलनिफ्राय गोबां कास्टमारफोर फैयो कास्टमाराथ' नैबेबायदि भिडिअखौ नुनानै बिथांमोना दुखु मोननाय बा गाज्रि मोननाय जागोन बिथांमोननि सायाव मा फोरमायहरगोन बेखौथ' सारमोनाथ' गाज्रि मोननो नाङा माने आगोलाव बेबायदि नङामोन बेथ' नंखायखा आगोलाव बहुत आदमी आता था फ्रेंच ढाबा में कस्टमर तो पूरा एकदम भीड़ हो जाता है डेली कस्टमर आ जाता है अभी भी आ जाता है इसको सोच के नहीं आना चाहिए इसको सोच के बंद नहीं करना चाहिए आ जाओ खाओ पिए ऐसे नहीं है कभी भी ऐसे गंदा काम नहीं किया यहाँ पर मैं 5 साल तक मैं काम किया था अभी ऐसे गंदा काम नहीं किया देखा भी नहीं है ऐसे काम नहीं करने नहीं देता है अब मालिक भी ऐसे नहीं है इतना अच्छा मालिक है तभी तो मैं इसलिए नहीं छोड़ता है बहुत दिन से मैं काम कर रहा हूँ यहाँ पर